হেল্ল' বন্ধুসকল, অসমবাসী ৰাইজৰ কাৰণে এটা খবৰ আনিছোঁ। লাকি গিফ্ট কুপন 2023 খেল হ'ব আপোনাৰ নগাঁও ডাকৰঘাটত, আৰু খেল আৰম্ভ হোৱা তাৰিখটো হৈছে 30/6/2023। গতিকে ইয়াত দেখিছে এখন ষ্টাৰ বাছ, এখন থাৰ, এখন ট্ৰেক্টৰ আছে মহিন্দ্ৰা, আৰু তেনেকৈ আপোনাৰ বহুত গাড়ী আছে। টোটেল 14টা প্ৰাইজ কুপন নম্বৰত, আৰু ইয়াত বুক নম্বৰটো খেল হ'ব। বুক নম্বৰত আপোনাৰ টোটেল 6টা প্ৰাইজ আছে, টোটেল হ'ব 20টা প্ৰাইজ। একেদিনাই হ'ব কুপন আৰু বুক নম্বৰৰ খেল। টিকেট হৈছে মাত্ৰ 100 টকা। যিসকল ব্যক্তিয়ে টিকেট ল'ম বুলি ভাবি আছে তেওঁলোকে সোনকালে টিকেট লওক, কাৰণ 30/6/2023 খেল সেইদিনাই আৰম্ভ হ'ব। ইয়াত কোনো চিটিং নহয়, লাইভ চলিব, ফেচবুক লাইভ। গতিকে চাওক, এইটো হৈছে কুপন নম্বৰ আৰু এইটো হৈছে বুক নম্বৰ, দেখিছে? গতিকে ইয়াত খেলসমূহ দেখিছে। এইটো হৈছে কুপন প্ৰাইচ লিষ্ট আৰু এইটো হৈছে বুক প্ৰাইচ লিষ্ট, আৰু হোৱাটছআপ নম্বৰ দিয়া আছে। ইয়াত আপোনালোকে ৰিজাল্টসমূহ পাব। আৰু ছেকেণ্ড হৈছে আপোনাৰ প্ৰতিদিন ডেইলি নিউজ পেপাৰত 2 জুলাই 2023 ৰিজাল্ট দিব। গতিকে যিসকল ব্যক্তি দূৰ দূৰণি তেওঁলোকে হোৱাটছআপ নম্বৰটো চাব পাৰে, নহ'লে ফেচবুক লাইভত চাব পাৰে, নহ'লে প্ৰতিদিন নিউজ পেপাৰতো 2 জুলাইত ৰিজাল্টটো ল'ব পাৰে। ইয়াত ডিটেইলছসমূহ দিয়া আছে, আপোনালোকে অকণ পঢ়ি চাওক যদিহে সময় আছে। এখন বুকত 3টা কুপন থাকে, এটা কুপন, 2টা কুপন আৰু 3টা কুপন। 3টা কুপন আছে আৰু প্লাছ আপোনাৰ বুক নাম্বাৰটো। এই বহীখনত টোটেল হৈছে পইচাটো হৈছে 300 টকা। 300 টকাত আপোনালোকে 4টা নাম্বাৰ পাব ইয়াত বুক নাম্বাৰটো সৈতে। গতিকে ডিটেইলছটো দি দিয়া হৈছে। গতিকে যিসকল ব্যক্তিয়ে ল'ম বুলি ভাবিছে সোনকালে লৈ লওক। খেল আৰম্ভ হ'ব 30/6/2023 সেইদিনাই হ'ব। প্ৰায় 4টা মানৰ পৰা হ'ব, সঠিকভাৱে ক'ব পৰা নাইকিয়া। এতিয়াও থিৰাং হোৱা নাই 4টাৰ পৰা হ'ব নে 3টাৰ পৰা হ'ব, কিন্তু ভাটিবেলা ইভিনিং টাইমত হ'ব, ভাটিবেলা খেলটো। গতিকে আপোনালোকে সোনকালে লৈ লওক টিকেটসমূহ। যিসকল ওচৰৰ ব্যক্তি তেওঁলোকে ধৰি লওক নগাঁৱৰ পৰা ল'ব পাৰিব, আৰু মোৰ মতে গোটেই ডিষ্ট্ৰিক্টতে দিয়া হৈছে টিকেটসমূহ বিক্ৰী কৰিবৰ কাৰণে। তেওঁলোকে ইনফৰ্ম কৰক। গতিকে ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।